নমস্কাৰ, মই ৰঞ্জন কলিতা। আজি আপোনালোকক লৈ গৈ আছোঁ। আজি আমাৰ অনুষ্ঠান যিটো পাট চাদা বা বান্দৰ চাদা, চাদাৰ ওপৰত যিটো অনুষ্ঠান কৰি আমি চাদাৰ উপকাৰিতা আৰু অপকাৰিতা এই বিষয়ে আপোনালোকক আমি জনসাধাৰণৰ মাজত লৈ যাম। সাধাৰণ জনতাৰ মতামত ল'ম চাদাৰ উপকাৰিতা আৰু চাদাৰ অপকাৰিতা। চাদা আচলতে কি কি কামত আমাক লাগে, আহক আমি আগবাঢ়ি যাওঁ। কচুজোৱাৰ পথাৰত যাই আছোঁ, আমি সাধাৰণ ৰাইজৰ মতামত ল'ম। আহক, আমি এজন মানুহ লগ পাইছোঁ, এজন ব্যক্তি, সাধাৰণ ব্যক্তি। দাদা এক মিনিট আপুনি ৰ'বচোন। আপুনি নিশ্চয় চাদা মাৰি আছে? চাদা নিশ্চয় খায়? আচ্ছা, তাৰমানে আমি এটা ভিডিঅ' বনাই আছোঁ চাদাৰ ওপৰত। আপুনি অলপমান কেমেৰাটো চাব। এই দাদা কেমেৰা নকৰিব, ভিডিঅ' নকৰিব। আচ্ছা, কি কাৰণ? এই ভিডিঅ' যদি মোৰ মাইকীয়ে দেখে তেনেহ'লে দেখাৰ পিছত মোক বাঁহৰ যিখিনিৰে টাপিলাত মাৰি টাপিলা লাল কৰি দিব। আচ্ছা, হ'ব। আমি আৰু এজন ব্যক্তিক লগ পাইছোঁ, সদাশয় ব্যক্তি। আহক, আমি এখেতৰ পৰা। দাদা আপুনি নিশ্চয় চাদা খায়? চাদা বিড়ি দুটাই খাওঁ মই। চাদা বিড়ি দুটাই খায়। আচ্ছা, আপুনি চাদা আৰু বিড়িৰ মাজত কি কি পাৰ্থক্য বিচাৰি? চাদা আৰু বিড়িৰ মাজত পাৰ্থক্য আছে। চাদা হ'লে হাতেদি মাৰি খাব লাগে আৰু বিড়িটো লগালে হৈ গ'লে আৰু শুকান বিড়িটো শুকান। আৰু এজন ব্যক্তি আহি আছে, বাইকেদি আহি আছে। আমি তেখেতৰ লগত কথা পাতিম। দাদা এক মিনিট। আচ্ছা, আপুনি অলপমান ষ্টাৰ্টটো বন্ধ কৰক। অলপমান দুটামান কথা মানে আমাৰ কেমেৰা পাৰ্চনক আমি অনুৰোধ কৰিছোঁ আপোনাক যাতে ফ'কাছ কৰে। তাৰমানে আমি আপোনাক সুধিছোঁ, আপুনি চাদা খায় নেকি? চাদা খাওঁ। আচ্ছা, চাদা খায়। কি চাদা খায়? চাদা মই বান্দৰে খাওঁ। বান্দৰ চাদাই খায়। চাদাটো কেতিয়াৰ পৰা খায়? চাদা খোৱাৰ কথাটো ক'ব লাগিলেতো বহুত কথা ক'ব লাগে। তাৰমানে মোৰ হ'ল দাঁতৰ বিষ। বয়স তেতিয়া মোৰ 16। আচ্ছা, মনেও খাব লাগে তেতিয়া চাদা, কিন্তু মই অপেন খোৱা হ'লোঁ। খোৱাৰ কাৰণটো হ'ল চাদা দাঁতৰ বিষত মোৰ সহ্য নহয়। তে ওচৰৰে এজন মানুহ কৈছে, তুই চাদা দে দাঁতত চাদা দে, ভালকৈ অলপ চুন্দি মাৰি চাদা দি দিয়ে, দাঁতৰ বিষটা আৰাম পাবি। টেবলেটো খাওঁ। টেবলেট খালে অলপ সময় ঠিকে থাকে, কিন্তু অলপ পিছতে আৰম্ভ হয় আৰু চাদা দিলে হয়। সঁচা কথা, চাদা দিয়াৰ পিছত মোটামুটি আজি যদি চাদা দিওঁ 3 দিন মিনিমাম দাঁতৰ বিষ নাই। আচ্ছা, তেনেকেই অভ্যাসে হৈ গ'ল। আৰু এতিয়া চাদা নহ'লে মোটামুটি চলিবই নোৱাৰোঁ। হয়, এখেতে মানে চাদা খায়, কিন্তু চাদাটো তেখেতে নিচা হিচাপে ধৰা নাছিল। প্ৰথমতে তেখেতে কৈছে দাঁতৰ বিষত এছে ৰিমেডি ঔষধ হিচাপে লৈছিল, কিন্তু পিছত এনেকুৱা হ'ল বৰ্তমান নিশ্চয় নিচা হৈ গৈছে। হয়, মই উপস্থিত আছোঁ এতিয়া খৈনীপুৰ গাঁৱত বিশেষ দুজনমান মানুহ দেখা পাইছোঁ আমি। যিহেতু আমাৰ অনুষ্ঠানটো চাদাৰ ওপৰত আমি চলাই আছোঁ, গতিকে আমি তেখেতৰ পৰা কিছু মতামত গ্ৰহণ কৰিম। আহকচোন। এক মিনিট দাদা। হয়, আমি মানে এটা অনুষ্ঠান কৰি আছোঁ। আপুনি নিশ্চয় চাদা খায়? চাদা খাওঁ। আমাৰ অনুষ্ঠানটো চাদাৰ ওপৰত। হয়, কথা হ'ল, আপুনি চাদা কিমান দিনৰ পৰা খায়? চাদা মই বুজিব পৰা হোৱাৰ পৰাই খাওঁ। তখন ভালকৈ কাপোৰ পিন্ধাই নাজানো। আগত মনে খাইছিলোঁ। এখন আৰু চবৰে আগত খাব পৰা হ'লোঁ। আচ্ছা, কথা হ'ল চাদাটো এখেতে সৰুৰ পৰাই খায়, মানে যেতিয়া কাপোৰ পিন্ধিব পৰা হোৱা নাছিল তেতিয়াৰ পৰাই চাদা খায়। গতিকে আগত মনে খাইছিল, এতিয়া অপেন খায়। গতিকে চাদাটোৰ কিবা উপকাৰিতা বা অপকাৰিতা? উপকাৰিতাটো মুঠেই নাই। যিখিনি আছে চাদাৰ উপকাৰিতাই। এও খায় চাদা মই চুৰ কৰি খাওঁ দেউতাৰ পৰা, গমেই নাপায়। আচ্ছা। চাদা মানে কি, আপোনাৰ যদি দাঁত কিট কৰে, দাঁতৰ গুৰিত পুজ ওলায়, দাঁতৰ চাইডত ফুলে, পকাই খাৱা বুলি কয় বহুতে, সেই বস্তু তাত যদি আপুনি চাদা মাৰি এই বস্তু তাত লৈ চাদাখিনি তাৰমানে জাগা তাত দিয়া হয়, 2-3 দিনৰ ভিতৰত একদম ঠিক হৈ যায়। চাদাত কোনো অসুবিধা নাই, আপুনিও খাব পাৰে। আচ্ছা। চাদা তাৰমানে আপোনাৰ দাঁতৰ বিষত ভাল ঔষধ। আগতেও আমি এজনৰ পৰা পাইছোঁ মতামত, চাদা খালে দাঁতৰ বিষ কমে। গতিকে বহুতে কয় চাদা খালে মানুহৰ দাঁত বেয়া হয়, তাৰপিছত চকুৰ পাৱাৰ যায়। সেইটোৰ ওপৰত কি কয়? এইটা ভুল ধাৰণা মানুহৰ। চকুৰ পাৱাৰ মুঠে নাযায়। আপুনি চাদা বহুতে কয় চাদা মাৰি এনেকৈ থাপৰাই দিয়াৰ ফলত যেতিয়া পাউডাৰ যায় চকুত পৰে, চকুৰ কাৰণে ক্ষতি কৰে। নহয়, সিটা নহয়। চকুত কিছুমান জাম থাকে, সেই জাম এই পাউডাৰটাই আমাক কাটি দিয়ে। কাৰণ চাদা আয়ুৰ্বেদিক হয়। চাদাটা গাছৰ পাতৰ পৰা আৰু চূণটা এটা বীজাণুনাশক, দুটা লগ হয়। ইয়াৰ পাউডাৰটা যায় চকুত পৰলে আপোনাৰ এই কি কয় জাম যিখিনি থাকে সেইখিনি কাটে। তথাপি যদি আপুনি ভয় কৰে এনেকৈ থাপৰাবা, চাইডেদি যায় এনেকৈ মাৰিব পাৰে, এনেকৈ মাৰি মনে খাব পাৰে চাদাটা। তাৰমানে চাদাটা জাৰ্মিচাইড। চাদাটো যেতিয়া থাপৰাই দিয়া হয়, চাদাৰ ধূলাটো যিটো গুড়াটো চকুত পৰে, জামটো নষ্ট হৈ যায়। আচ্ছা, এই চাদা খালে যে দাঁত ক'লা হয়, সেইটো কিমানখিনি সত্য? সেই দাঁত ক'লা নহয়, দাঁত চাফা হয়। দাঁত চাদা খালে কোনোদিন দাঁত ক'লা নহয়।
চূণৰ ৰংটাটো বগা চাদাৰ ৰংটা কালা হ্যাঁ। দুটা মিলি তাৰ মানে কি দাঁত কলা হয় বুলি ভাবে এটা মিছা কথা দাঁত চাফা হয় মোৰ দাঁত চাফা হৈছে ইয়াৰো দাঁত চাফা চাক দাঁত দেখাটো চাফা আমাৰ গাঁওখনৰ নামে খৈনীপুৰ খৈনীপুৰ প্ৰত্যেকে চাদা খাই ক'ব প্ৰত্যেকে গ'লে চাদা খায় আচ্ছা এই পাঁচ চাদা আৰু এই যে যিটো আপোনালোকে কি চাদা খায় এইটো বান্দৰে খাং মই আচ্ছা তো বান্দৰ চাদা আৰু পাঁচ চাদাৰ ডিফাৰেঞ্চ কি ডিফাৰেঞ্চ মানে কি বান্দৰ চাদাটা হৈছে 50 বছৰ পুৰণি কায়েমগঞ্জত বানায় এটা গোল্ড মেডেলিষ্ট চাদা বান্দৰ চাদাটাৰ টেষ্টটা অলপ অন্য ৰকমৰ এটা খালে খুব ভাল লাগে কিন্তু পাঁচ চাদাটা হৈছে কি আপোনাৰ ইয়াত ঠগ বুলি যেটা কয় এটা বেছি প্ৰত্যেককে ছাপোৰ্ট নকৰবা পাৰে যে মাথাটা এই চক্কৰ মাৰাৰ দৰে হয় আচ্ছা ভাইটি তুমি কেনেকৈ চাদা খোৱা শিকিলা মই সৰুতে দেউতাই চাদা আনি থৈ দিয়ে বিচনাৰ তলত লাহেকে চুৰ কৰি এপেলা এপেলাকৈ খাই বৰ্তমান শিকি গ'লো আৰু নিজে কিনিব পৰা হ'লো আচ্ছা আচ্ছা যিহেতু খৈনীপুৰ আৰু যিহেতু খৈনীপুৰ খৈনীপুৰৰ ঘৰে ঘৰে চাদা ঘৰৰ আগে পাছে চাদা মানে চাদাৰ খেতিও হয় নিশ্চয় আচ্ছা আজিকালি তাৰমানে চাদাৰ চাহিদা এনেকুৱা লাগিছে বান্দৰ চাদাৰ যিটো চাহিদা আছিল আজিৰ পৰা 20 বছৰ আগত বৰ্তমান এই বিমল তাৰপিছত ৰজনীগন্ধা শিখৰ এইবিলাকৰ কাৰণে কমি গৈছে নেকি না 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 বিমল ৰজনীগন্ধা এই গুটখা চাদাৰ কি কমাব নোৱাৰে গুটখাটা অৰিজিনেলি গুটখা নহয় তো সি পান মছলা তাতে আমাৰ এই চাদাৰ পাকেট এটা ফাৰি দি তুলসী নাম দিছে তাতেও চাদা সেইটা মিলৰ পিছত গুটখা হয় তাৰ সোৱাদটা বাঢ়ি যায় কিন্তু গুটখা খাব নালাগে গুটখাটা বিৰাট ক্ষতি কৰে আৰু এটা কথা আপোনাক কৈ দিছোঁ আপোনাৰ চেনেলৰ থ্ৰুত চাদা হৈছে ভাতৃত্ববোধৰ এটা প্ৰতীক মানে আপুনি গাড়ীত ইটো দি আছে নহয় ঘপককৈ আপুনি দেখব এখন হাত আহি আপোনাৰ পৰি দাদা অলপমান হ'ব নেকি আপুনি তাৰ পৰা অলপ দিল তাৰ লগত এটা মিলা প্ৰীতিৰ সৃষ্টি হয় চাদা সমন্বয়ৰ প্ৰতীক বুলিও ক'ব পাৰি এই আৰু আচ্ছা চাদা তাৰমানে সমন্বয়ৰ প্ৰতীক চাদা খালে ভাতৃত্ববোধ যিটো আমাৰ বাঢ়ি যায় মানুহৰ মাজত মিলা প্ৰীতি যিটো প্ৰেম ভাৱ বন্ধুত্ব হ'লেও আচৰণটো বাঢ়ি যায় মানে চবে চবৰ পৰা চাদা খুজি খুজি খায় আচ্ছা তেনেহ'লে আপুনি চাদা আৰু শিখৰৰ যিটো কথা শিখৰতো তেনেহ'লে চাদাই থাকে চাদাই থাকে। শিখৰত যিটো মেইন ফাংচন সেইটো চাদাই কৰে বিড়ি চিগাৰেট চব চাদা বিড়িৰ ভিতৰতো চাদা থাকে চিগাৰেটৰ ভিতৰতো চাদা থাকে দামটা বাঢ়াই দিছে আমাৰ 5 টাকাত হ'ব লাগছে মোটামুটি আচ্ছা, আধা বেলা যায় আমাৰ এইটো যে আছে হয়। এইটো মানে চাদাৰ লৈ ফুৰাৰ কাৰণে এইটো সুৰক্ষিত অৱস্থাত থাকে চাদাটা আচ্ছা 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 এইটো ফালে থাকে আপোনাৰ চাদা হয় আৰু ইয়াত থাকে শুন কেমেৰা ইয়াত ফ'কাছ কৰিব অলপমান মানে এইটো চাদা কেৰি কৰাৰ কাৰণে এইফালে চূণ মানে তুলনামূলকভাৱে কম লাগে আৰু চাদা বেছি লাগে সেইকাৰণে জেগাটো বেছি ইয়াত চাদা ইয়াত চূণ ইয়াৰ পৰা লগাব হাতত ইয়াৰ পৰা চাদা মানে খুব ধুনীয়া ব্যৱস্থা আপোনালোকক ৰিকমেণ্ড কৰা হৈছে এইটো যিসকলে চাদা খায় তেওঁলোকে এনেধৰণৰ কণ্টেইনাৰ লৈ ফুৰিব পাৰে আমাৰ লোককথাত এটা কথা আছে চাদা 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 ই সৰস্বতী ৰাধা যি নাখায় চাদা সি ব্ৰহ্মগাধা স্বৰ্গত আছিল পুষ্প পাৰিজাত পৃথিৱীত আহি হ'ল চাদা ধপাত তেনেহ'লে এই চাদা নাখাম আমাৰ চাদা দিয়ে গাঁৱৰ নাম হ'ল খৈনীপুৰ গাঁও আপুনিও চাদা খাব পাৰে যদি নাখায় আচ্ছা আচ্ছা তাৰ মানে চাদাৰ উপকাৰিতাহে আছে অপকাৰিতা বোলা বস্তু নাই মুঠেই নাই অপকাৰিতা নাই মানুহে ক'ব মানে অলপ মাথাটা চক্কৰ মাৰে সৰুতে যদি চাদা খায় কিন্তু 2-3 দিন খালেই তাই এডজাষ্ট হৈ যায় খাব পাৰে আপুনি ঘৰতো খাব পাৰে ঘৰত কোনোবা থাকিলে দাঁতৰ কাৰণে মানে খুব ভাল কলগেট জাতীয় বস্তু এইবিলাক ব্যৱহাৰ কৰিব নালাগে আঙুলি দি দাঁত মাজব ৰাতিপুৱা খালী পেটত চাদা দিব কলহলা দি পায়খানা ওলব আচ্ছা 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 পায়খানা ক্লিয়াৰ কৰে ঠিক আছে তাৰমানে এখেতসকলৰ মন্তব্য আৰু যিকেইজনৰ মন্তব্য আমি ল'লোঁ তেওঁলোকৰ মন্তব্য মতে চাদা যিটো আমাৰ বান্দৰ চাদা সৰ্বসাধাৰণৰ মাজত যিটো সৰ্বত্ৰে প্ৰচলিত বান্দৰ চাদাৰ বিশেষ কোনো অপকাৰিতা নাই আপুনি বান্দৰ চাদা না পাট চাদাৰ অপকাৰিতা আছে নেকি নাই পাঁচ চাদাৰো অপকাৰিতা নাই পাঁচ চাদাটা অলপ সস্তীয়া হয় আপুনি 5 টাকাৰ আনিলে 6-7 দিন খাব পাৰে বান্দৰ চাদা আমাক 3 পেকেট মান লাগে ৰাতিপুৱাৰ পৰা আচ্ছা তেনেহ'লে চাদা খালে আপোনাৰ পায়খানা ক্লিয়াৰ হয় চাদা খালে দাঁত চাফা হয় চাদা খালে চকুৰ পাৱাৰ বাঢ়ে যিহেতু জাম নষ্ট হয় চাদা খালে বহুত ইত্যাদি বহুত কাম হয় ভাতৃত্ববোধ বাঢ়ে ইত্যাদি গতিকে আমি আমাৰ অনুষ্ঠান আজি ইমানতে সামৰিছোঁ অনুষ্ঠানটো চোৱাৰ বাবে ধন্যবাদ